আপুনি কি কৰিব পাৰিব ভাবিছে নেকি? কি কৰিব পাৰিব আপুনি বিচাৰি আছে নেকি? মই কৈছোঁ একো বিচাৰি থাকিব দৰকাৰ নাই, আপুনি বহুত ইজিলি পাৰিব। কাৰণ এই দুনিয়াত কামৰ অভাৱ নাই, এই দুনিয়াত ৰাস্তাৰ অভাৱ নাই, জাষ্ট আপুনি ভাবিব পৰা নাই। সেইকাৰণে হয়তো কি কৰিব আপুনি বিচাৰি পোৱা নাই। আৰে আপুনি কি কৰিব পাৰিব ভাবক এবাৰ। আৰে মানুহে কি কৰিব নোৱাৰে? মানুহে সকলো কাম কৰিব পাৰে। কি জেগা পৰা কি বস্তু লৈ গৈছে, কি বস্তু এটা কি বনাই দিছে, আপুনি এবাৰ ভাবকচোন। মানুহে ইনকাম আজিৰ যুগত কেনেধৰণে কৰি আছে ভাবক। আপুনি পাত্তা নাপাব। প্ৰথমটোতো গমেই পালে ইউটিউব। এটা টাইমত কোনোবাই ভাবিছিলে নি ইউটিউব কৰি কোনোবাই ইনকাম কৰিব পাৰে বুলি? কোনেও ভবা নাছিলে। বাট আজি ডেটত সেইটো পাৰে নে নোৱাৰে? আৰু ভিডিঅ' বনাই কি? জাষ্ট নিজৰ কথা কেইটামান দি দিয়ে, যি ইনফৰমেশ্যন আছে সেইখিনি দি দিয়ে, হয় নে নহয়? আগতে মানুহে ইনকাম কৰে কিবা এটা কোচিং কৰিলে, বা আজিৰ ডেটত যি জানে আপুনি সেইটো যদি আপুনি শ্বেয়াৰ কৰে, আপোনাৰ এটা প্ৰফেশ্যন বনি গৈছে। কি কৰিব নোৱাৰে আপুনি ভাবকচোন এবাৰ। আৰে ব্লগিং, অ' মাই গড, ব্লগিঙৰ কাম কি? ঘূৰি ফুৰা। আজিৰ পৰা 5-6 বছৰ আগৰ মানুহে যেতিয়া ঘূৰি ফুৰে তাক কি কয়? বেকাৰ কয় নে নকয়? তাক বেকাৰ বুলি কয়। আৰে ইয়াৰ কাম বন নাই, অকল ঘূৰি ফুৰে। বাট আজি ডেটত সেই বস্তুটো, ঘূৰি ফুৰাটো এটা প্ৰফেশ্যন লৈ গুচি আহিলে আৰু তাক কোৱা হয় ব্লগিং। ভাবক। ফটোগ্ৰাফী, বাইক ৰাইডিং, ভাবক। যি বস্তু মানুহে বেয়া পায়, নিজৰ মাক দেউতাকে ভাবে যে এইবিলাক কাম ক'ৰনো মাথাত সোমাই দিলে, ইয়াৰ ক'ৰ পৰা আহিলে অকল এইবিলাক কামেই কৰে, পঢ়া শুনাত মন নিদিয়ে। বাট আজি ডেটত চাওক, সেই বস্তুটো এটা প্ৰফেশ্যন হৈ গুচি আহিছে। ভাবক। আনবক্সিং কৰে নে? যে বস্তু এটা কিনি আনি তাক আনবক্সিং কৰে আৰু অলপ ৰিভিউ কৰে। আৰে ভাবকচোন, কি বস্তু প্ৰফেশ্যন হৈ যোৱা নাই তেতিয়াহ'লে? আৰু বস্তু এটা কিনি আনি আনবক্সিং কৰিলেও এটা প্ৰফেশ্যন হৈ আছে আজি ডেটত। খানা বনোৱা এটা প্ৰফেশ্যন হৈ গৈছে, ফটোগ্ৰাফী প্ৰফেশ্যন হৈ আছে, যোনে ব্লগ লিখে, আৰ্টিকেল লিখে, সেইটো এটা প্ৰফেশ্যন হৈ গৈছে। তেন্তে ভাবকচোন, কি কৰিব পৰা নাই? কোনোবাই ভালকৈ খানা বনাব জানে, সেই খানা বনোৱাটো ভিডিঅ' বনাই আপলোড কৰিছে, বাছ। আৰু যিবিলাক হৈ আছে এইবিলাক মানুহৰ সহায়ো হৈছে না। আজিৰ পৰা যদি 5-6 বছৰ আগত যদি আপুনি এটা মোবাইল কিনিছিলে, আৰু যোনসকলে কিনিছিলে চবেই পস্তাইছিলে, হয়নে নহয় কিনাৰ পিছত? কাৰণ কি বস্তু চাই মোবাইল এটা কিনিব লাগে গম নাপাওঁ, জাষ্ট মোবাইল এটা লাগে কিনি আনিছিলোঁ। আৰু সেইকাৰণে কিনি অনা এমাহৰ পিছত আমি সেই মোবাইলটো লৈ বহুত পস্তাইছিলোঁ, যে কি আনিলোঁ, ঠগ খালোঁ, ইমান পইচা এনেই গ'ল। বাট আজি ডেটত ঠগ খাওঁ নেকি? কাৰণ আমি গম পাওঁ ন যে কি কিনিব লাগে, কি চাই কিনিব লাগে। কি চাই কিনিলে আমি ঠগ নাখাওঁ, আমি মোবাইলটো ভাল পাওঁ, নলেজ পাই গ'লোঁ। আৰু এইবিলাক হৈছে ক'ৰ পৰা? যিবিলাক ইনফৰমেশ্যন ভিডিঅ' আহি আছে, যাক আমাক নলেজ দি আছে, লাভ হৈ আছে ন এইবিলাক কৰাৰ কাৰণে। আজি ব্লগিং কৰাৰ কাৰণে বহুতো লাভ হৈ গৈছে। যি অচিনাকি জেগা এটা আমি চিনাকি যেন লাগি গৈছে। ক'ৰবাত যদি আমি যাওঁ, কেনেবাকৈ সেই জেগাটোত যদি যাওঁ, চ' এনেকুৱা লাগে যে সেই জেগাটোত আমি আগৰ পৰা আহি আছোঁ। চ' লাভ হৈ গৈছে ন এইবিলাক। চ' আপুনি সকলো কাম কৰিব পাৰিব, চব কাম কৰিব পাৰিব। প্ৰফেশ্যন আপুনি যি টি বনাব পাৰে। জাষ্ট আপুনি চাব লাগিব আপোনাৰ সেই প্ৰফেশ্যনত বেলেগৰ কিবা প্ৰব্লেমৰ চলিউশ্যন ওলাইছে নে নাই ওলোৱা, বাছ। সেইটো যদি চাই নহয় ন, বাছ আপুনি নিজৰ এটা প্ৰফেশ্যন বনাই ল'লে। আৰে আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলত যেতিয়া কাৰোবাৰ ব্ৰেকআপ হয়, বহুত মন মাৰি থাকে ন? বুজাই পাইছেনে কেতিয়াবা কি মন মাৰি আছ? বাদ দে, কেতিয়াবা মটিভেশ্যনো দিওঁ, হয়নে নহয়? হয়নে? বাট সেই কামটো আৰজে পাহিও কৰি আছে, আৰু সেইটো এটা তেওঁ প্ৰফেশ্যন বনাই ল'লে। আৰু কি কৰিছে? যিমানখিনি দুখৰ ষ্টৰি আছে বা যি ষ্টৰি আছে, সেই ষ্টৰিখিনি ৰাখি দি পেলাই নিজৰ এটা প্ৰফেশ্যন বনাই ল'লে। তেওঁ হ'ব বিচাৰিছিলে চাগে আৰজে হোৱা, ঠিক আছে। বাট কিহৰ ওপৰত বনামতো তেওঁতো গম পোৱা নাছিলে। আৰজে এটা প্ৰফেশ্যন হয়, বাট সেই প্ৰফেশ্যনটোত তেওঁ কি বস্তু এড কৰিলে, সেইটো বেছি মেইন বস্তু হয়। প্ৰফেশ্যনত কি হ'ব বিচাৰে আপুনি মন ইমান দৰকাৰ নাই, বাট সেই প্ৰফেশ্যনত আপুনি কি নতুন এড কৰিব পাৰে সেইটো বেছি ইম্পৰ্টেণ্ট। যেতিয়া আৰজে পাহিবা যেতিয়া স্কুল কলেজত আছিলে, ভাবিছিলে নেকি চাগে
যে মানুহৰ ব্ৰেকআপ ষ্টৰি এটা লৈ পেলাই আমি বা লাভ ষ্টৰি এটা লৈ পেলাই মই এটা প্ৰফেশ্যন বনাম বা কোনো শিক্ষাগুৰুসকলে তেওঁক কিবা শিক্ষা দিছিল নে ইয়াৰ ওপৰত? দিয়াতো নাছিলে। জাষ্ট চাগে এইটোৱে কৈছিলে ভালকৈ পঢ়, কাইলৈ পঢ়ি কিবা চাকৰি এটা কৰিম। বাট ভাবক আজি ডেটত কি কৰি পেলাম, সেইটো এটা প্ৰফেশ্যন হৈ গুচি গ'ল। ইণ্টাৰভিউ এটা প্ৰফেশ্যন, যিটো আজিৰ পৰা যদি আগলৈ যায় এইবিলাক একো নৰ্মেল কথা। এইটো এটা প্ৰফেশ্যন হ'ব বুলি কোনো ভবাই নাছিলে, বাট আজিৰ ডেটত এইটো এটা প্ৰফেশ্যন। ঠিক আছে, বুজি পাইছেনে মই কি ক'ব বিচাৰি আছোঁ? চ' এতিয়া যদি ভিডিঅ'টো ভাল পাই আছে দেন আপুনি নিজকে সোধক। যদি ভিডিঅ'টো চাই আছে দেন নিজকে সোধক, বা মোৰ কথাখিনি যদি বুজি পাইছে দেন নিজকে সোধক মই কি কৰিব পাৰিম, কি এটা মই প্ৰফেশ্যন বনাব পাৰিম, আৰু তলত কমেণ্ট কৰক। মই নকওঁ এতিয়া, আপোনালোকে নিজে দিমাগ লগাওক যে কি কৰিব পাৰি। জাষ্ট চাব লাগিব যে আপোনাৰ সেই কামটোত বেলেগৰ কিবা চলিউশ্যন উলিয়াব লাগিব, বেলেগৰ কিবা সুবিধা হ'ব লাগিব, বাছ। বহুত আগলৈ যাব আপুনি। জাষ্ট অকণমান দিমাগ লগাওক আৰু টেনশ্যন ল'বলৈ বাদ দিয়ক। অলপ ভাল মগজেৰে ভাবক আপুনি কি কৰিব পাৰে আৰু কি মানুহৰ ওচৰলৈ নতুন কিবা এটা এড কৰিব পাৰে। আধা দিতে মই আপোনাক দেখাই দিলোঁ। এতিয়া এইখিনি কামটো বেলেগে কৰি আছে, এতিয়া আপুনি ভাবক আপুনি বেলেগ নিজৰ কাৰণে কি কৰিব পাৰিব, নতুন কি এড কৰিব পাৰিব, এবাৰ ভাবক। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাটো দবাই দিয়ক। কিয়? যাতে মোৰ চেনেলটো নতুন হয়, ইমান গ্ৰ' হোৱা নাই। ঠিক আছে, হয়তো পাবলৈ অলপ দেৰি লাগিব পাৰে, সেইকাৰণে ঘণ্টাটো দবাই ৰাখক যাতে মিছ নহয়। কিন্তু এটা প্ৰমিছ হয়, যি ভিডিঅ' আনিম বহুত দৰকাৰ হ'ব আপোনালোকৰ কাৰণে। ধন্যবাদ।